আজি মই বনালোঁ বৰ সোৱাদ লগা পালেং শাকেৰে দালি। ইয়াত লৈছোঁ মই মচুৰ দালি, মগু দালি আৰু ৰহৰ দালি। হেল্ল' এভৰিৱান, নমস্কাৰ। মই দালিখিনি পৰিষ্কাৰকৈ ধুই ল'লোঁ। এটা কুকাৰত দালি, বিলাহী এটা আৰু নিমখ, হালধি আৰু পানী দি কুকাৰটো 3টা হুইচেল অহালৈ হুইচেল মাৰিব দি গেছটো কৰি দিলোঁ বন্ধ। এতিয়া দালিখন তেল মাৰিবৰ কাৰণে তেল দিলোঁ কেৰাহীটোত, জিৰা অকণমান, তেজপাত দুখিলা, পিঁয়াজ কটা, নহৰু কটা, জলকীয়া কটা আৰু অকণমান হালধি দি এইখিনি ভাজি ল'লোঁ। তাৰপিছতে দিলোঁ ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। এতিয়া কুকাৰটোত বইল দালিখিনি ৰেডি হৈ গৈছে। এতিয়া মছলাখিনিৰ ওপৰত ঢালি দিলোঁ মই বইল দালিখিনি। অকণমান কুকাৰটোত পানী লৈ পানীও দি দিলোঁ। তাৰপিছত উতল অহাৰ পিছত এয়া দিলোঁ মই পালেং শাকখিনি ওপৰেদি ছটিয়াই। পালেং শাকখিনি দিয়া 2 মিনিটমান সময়ৰ পিছতে এইখিনি ধুনীয়াকৈ সিজি গৈছে দেখিবলৈ পাইছে। তাৰপিছত ঘি এচামুচ দিলোঁ, নিমখ দিলোঁ, নিমখ হোৱা নাছিল। তাৰপিছতে মই আকৌ 2 মিনিটমান সময় উতল অহাৰ পিছত গেছটো কৰি দিলোঁ বন্ধ। এয়া মোৰ দালিখন হৈ গ'ল ৰেডি। এতিয়া মই ভাত লৈ লৈছোঁ থালিখনত আৰু ওপৰেদি ধুনীয়াকৈ দালিখন একদম দি লৈছোঁ আৰু এয়া চাওক। এতিয়া বাইটো মুখত ভৰাই দিছোঁ, কি যে অপূৰ্ব, কি যে টেষ্টি। আৰু এয়া ৰাতিৰে মাংস আছিল, ৰাতিৰ মাংসখনো বৰ টেষ্টি হৈ আছে। আৰু এয়া মাংস খালোঁ তাৰপিছতে আৰু দালিৰে এয়া ভাত গিলিলোঁ, বৰ টেষ্টি লাগিল দেই খাই। আপোনালোকে এই দালিখন মাত্ৰ এবিধ দালিৰেও বনাই খাব পাৰে, বৰ টেষ্টি লাগে তেতিয়াও। তো ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব, লাইক আৰু ফ'ল'